ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে সকলো সুস্থ আছা, ভালে আছা। আজি আমি আলোচনা কৰিম বিভিন্ন প্ৰকাৰৰ সংখ্যা, যেনেকুৱা ধৰা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, তাৰপিছত অখণ্ড সংখ্যা, ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা আদি বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ বিষয়ে। গতিকে আজিৰ ক্লাছটো কোনো পাৰ্টিকুলাৰ শ্ৰেণীৰ কাৰণে নহয়, ঠিক আছে, কেৱল 9-10ৰ কাৰণে নহয় বা কেৱল 8ৰ কাৰণে নহয়, একেবাৰে সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোৱে আজিৰ ক্লাছটোৰ পৰা নাম্বাৰৰ বিষয়ে যদি কাৰোবাৰ কিবা কনফিউশ্যন আছে, ঠিক আছে, তেনেহ'লে সেই কনফিউশ্যনখিনি আজি দূৰ হ'ব বুলি আশা ৰাখিছোঁ। আৰু যিয়ে যিয়ে নাম্বাৰৰ বিষয়ে ধাৰণা নাই, যাৰ আশা কৰোঁ অতি সহজে, একেবাৰে অতি সহজ ভাষাত এইখিনি বুজি ল'ব পাৰিবা, ঠিক আছে। গতিকে সকলোৱে সময় নষ্ট নকৰাকৈ এই ক্লাছটো অতি সোনকালে আৰম্ভ কৰোঁ। আশা কৰোঁ তোমালোকৰ ক্লাছটো ভাল লাগিব, গতিকে সকলোৱে ধৈৰ্য সহকাৰে বহিবা, শুনিবা। তো ফাৰ্ষ্ট অফ অল আমি যিটো বিষয়ে আলোচনা কৰিম সেইটো হ'ল স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ, ঠিক আছে। স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ। তো স্বাভাৱিক সংখ্যা কোনবোৰ? সাপোজ ধৰা এটা ৰুমৰ ভিতৰত কেইজনমান মানুহ বহি আছে, নাইবা তোমাৰ সন্মুখত কেইটামান কি বস্তু দিয়া আছে, বস্তুকেইটা গণনা কৰিব লাগে। তো ক'ৰ পৰা ষ্টাৰ্ট কৰিবা? নিশ্চয় 1ৰ পৰা ষ্টাৰ্ট কৰিবা, যে 1, 2, 3, 4, 5, 6, 7, 8 এনেকৈ গণি যাবা। তো এই যে গণনা কৰা কাৰ্যত যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰিলোঁ, এই সংখ্যাবোৰক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, ঠিক আছে। আৰু স্বাভাৱিক সংখ্যা আৰম্ভ কৰাৰ পৰা হয় 1ৰ পৰা, ঠিক আছে। আৰু এইটো কিমান দূৰলৈকে চলিব? একদম অসীমলৈকে চলিব, ঠিক আছে, যাৰ কোনো শেষ নাই বুলি ক'ব পাৰি, অসীমলৈকে চলিব। তো এতিয়া যদি তোমাক এটা প্ৰশ্ন কৰা হয় যে তেনেহ'লে কোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, তেনেহ'লে কি বুলি ক'ম আমি? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, ঠিক আছে। আচ্ছা, এতিয়া আমি আলোচনা কৰিম পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ, ঠিক আছে। পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ। এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ? আচ্ছা, অলপ আগত স্বাভাৱিক সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ। তো স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হৈছিল ক'ৰ পৰা? 1ৰ পৰা। 1, 2, 3, 4, 5, 6 এনেকৈ অসীমলৈকে আছিল। এইবোৰ কি আছিল? স্বাভাৱিক সংখ্যা। তো এই যে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে, এই স্বাভাৱিক সংখ্যাৰ লগত নতুনকৈ যদি আৰু এটা 0 যদি লগাই দিয়া হয়, তেনেহ'লে নতুনকৈ যি নাম্বাৰৰ যিটো আমি ফেমিলি পাম, এইটো কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব, ঠিক আছে। অৰ্থাৎ আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু লগতে 0, ঠিক আছে, মিলি যিটো সংখ্যাৰ গ্ৰুপ হ'ল, এই গ্ৰুপটোক কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব, ঠিক আছে। তো পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় ক'ৰ পৰা? 0ৰ পৰা। মই আকৌ এবাৰ বুজাই দি আছোঁ, চোৱা। আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু 0ক মিলি যিটো তোমাৰ সংখ্যাৰ গ্ৰুপ হ'ব বা যিটো সংখ্যাৰ ফেমিলি হ'ব, এই ফেমিলিটোক কি বুলি কোৱা হ'ব? পূৰ্ণ সংখ্যা বুলি কোৱা হ'ব। তেনেহ'লে এতিয়া যদি তোমাক প্ৰশ্ন কৰা হয় যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি ক'ম? তেনেহ'লে আমি 0। আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আছিল? 1, ঠিক আছে। আচ্ছা, এতিয়া আমি আলোচনা কৰিম অখণ্ড সংখ্যা বা ইন্টিজাৰ্স। তো অখণ্ড সংখ্যা কোনবোৰ? চোৱা, 1 আছে, ঠিক আছে। ইয়াৰ বিপৰীত এটা কি আছে? -1 আছে। নাইবা ধৰা 2 আছে, ইয়াৰ বিপৰীত এটা কি আছে? -2 আছে। 3 আছে, ইয়াৰ বিপৰীত কি আছে? -3 আছে। তো এনেকৈ
যিমানবোৰ সংখ্যা আছে প্ৰত্যেকটোৰে কি আছে এটা এটা কৈ কি আছে বিপৰীত সংখ্যা আছে 1 ৰ বিপৰীত কি হয় -1 2 ৰ বিপৰীত কি হ'ব -2 3 ৰ বিপৰীত কি হ'ব -3 তো এই যে এইবোৰক লৈ এটা কি আছে সংখ্যাৰ গ্ৰুপ আছে চোৱা 0 1 2 3 এইফালেও কি আছে ওয়াহিম আছে ঠিক আছে আৰু এইফালেও চোৱা 1 ৰ বিপৰীত কি আছে তেনেহলে -1 2 ৰ বিপৰীত আছে -2 3 ৰ বিপৰীত কি আছে -3 আৰু এইফালেও কিন্তু একদম আনলিমিট আছে ওয়াহিম আছে তো এই যে যেটো আমি নাম্বাৰৰ যেটো মানে গ্ৰুপ পালো এইবোৰক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা বুলি কোৱা হ'ব এতিয়া চোৱা অখণ্ড সংখ্যাত যদি লক্ষ্য কৰা 0 ৰ সোঁফালে থকা সংখ্যাবোৰৰ আগত কোনো চিন নাই প্লাস বা মাইনাস একো কিন্তু লেখা নাই কিন্তু 0 ৰ বাওঁফালে থকা যিবোৰ সংখ্যা আছে এইবোৰৰ আগত কিন্তু মাইনাস চিন এটা এটা কৈ আছে তো এই যে যিবোৰ সংখ্যাৰ আগত মাইনাস চিন থাকে বা বিয়োগ চিন থাকে এইবোৰ সংখ্যা কি বুলি কোৱা হয় ঋণাত্মক সংখ্যা বুলি কোৱা হয় ঋণাত্মক সংখ্যা বুলি কোৱা হয় ঠিক আছে নাইবা বিয়োগাত্মক সংখ্যা বিয়োগাত্মক বিয়োগ চিন থাকে কারণে কি বুলি কোৱা হয় বিয়োগাত্মক সংখ্যা বুলি কোৱা হয় নাইবা ইংলিশত কি বুলি কোৱা হয় নেগেটিভ নাম্বার ঠিক আছে যে যদি কোনো সংখ্যাৰ আগত মাইনাস চিন থাকে বা বিয়োগ চিন থাকে তেনেহলে তাক কি বুলি কোৱা হয় ঋণাত্মক সংখ্যা আৰু যেহেতু এইবোৰ কি ঋণাত্মক হোৱাৰ লগে লগে অখণ্ড সংখ্যাও হয় গতিকে ইহঁতক কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা বা বিয়োগাত্মক অখণ্ড সংখ্যা কিয় কোৱা হয় কাৰণ ইহঁতৰ আগত বিয়োগ চিন আছে বা ঋণৰ চিহ্ন আছে ঠিক আছে নেক্সট চোৱা শূন্যৰ সোঁফালে থকা যিবোৰ সংখ্যা আছে ইহঁতৰ আগত কি আছে প্লাসও লিখা নাই মাইনাসও লিখা নাই যোগও নাই বিয়োগও নাই তেনেহলে ইহঁতক কি বুলি কোৱা হ'ব চোৱা যে যদিও ইহঁতৰ আগত কি প্লাস বা মাইনাস লিখা নাই কিন্তু এইবোৰ সংখ্যাৰ আগত একচুয়ালি কি আছে প্লাস চিন আছে যেনেকৈ 2 আছে তাৰ মানে এটো কি হয় প্লাস বুলি ধৰিম যে ইয়াৰ আগত এটা কি প্লাস আছে 3 আছে 3 ৰ আগত এটা কি প্লাস আছে বুলি ধৰিম ঠিক আছে 1 আছে 1 ৰ আগত তেনেহলে কি প্লাস বুলি ধৰিম ঠিক আছে তো এই যে 0 ৰ সোঁফালে যিবোৰ নাম্বার আছে এইবোৰ নাম্বাৰৰ আগত কি আছে যদিও লিখা নাই কিন্তু প্ৰত্যেকটোৰ আগত প্লাস চিন আছে বা যোগ চিন আছে গতিকে এইবোৰক কি বুলি কোৱা হ'ব যোগাত্মক সংখ্যা ধনাত্মক সংখ্যা এইবোৰক কি বুলি কোৱা হ'ব ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা তো বিয়োগ চিন আছিল কাৰণে কি কৈছিল বিয়োগাত্মক সংখ্যা আৰু যোগ চিন আছে কাৰণে সমুখত কি কোৱা হৈছে যোগাত্মক সংখ্যা নাইবা ঋণৰ চিহ্ন বিয়োগ চিন থাকিলে এটা কি বুলি কোৱা হয় ঋণৰ চিহ্ন বুলি কোৱা হয় ঋণৰ চিহ্ন আছে কাৰণে কি বুলি কোৱা হৈছে ঋণাত্মক সংখ্যা ঠিক আছে আৰু ঋণাত্মকৰ বিপৰীত কি হ'ব তেনেহলে ধনাত্মক সংখ্যা এতে 0 কি বুলি কবা তেনেহলে ঠিক আছে 0 তুমি ধনাত্মক বুলি কবা নে ঋণাত্মক বুলি কবা তো চোৱা 0 হ'ব নিউট্ৰেল ঠিক আছে 0 আমি কি বুলি কম নিউট্ৰেল বুলি কম এটো কি ধনাত্মকৰ গ্ৰুপতো আমি দিব নোৱাৰিম ঋণাত্মকৰ গ্ৰুপতো দিব নোৱাৰিম কিন্তু কিছুমানে একচুয়ালি এটক ধনাত্মকৰ গ্ৰুপত কেতিয়াবা লয় ঠিক আছে একচুয়ালি এটো ঋণাত্মকও নহয় ধনাত্মকও নহয় ঠিক আছে তো 0 নাইদার নেগেটিভ নর এ পজিটিভ নাম্বার অর্থাৎ ধনাত্মক সংখ্যাও নহয় ঋণাত্মক সংখ্যাও নহয় ঠিক আছে এতিয়া আমি আলোচনা কৰিম যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা ঠিক আছে যুগ্ম সংখ্যা কি বুলি কোৱা হয় ইংলিশত ইভেন নাম্বার অযুগ্ম সংখ্যা ইংলিশত কি বুলি কোৱা হয় তোমাৰ অড নাম্বার ঠিক আছে তেনেহলে যুগ্ম আৰু অযুগ্ম কোনবোৰ হ'ব চোৱা এই যে যদি তোমালোকে স্বাভাৱিক সংখ্যাবিলাক চোৱা 1 2 3 4 5 6 7 8 ঠিক আছে এইবোৰত যদি চোৱা তোমালোকে যে 2 আছে তাৰ পিছত কি 4 তাৰ পিছত 6 তাৰ পিছত কি আছে 8 এইবোৰক যদি আমি 2 এৰে ভাগ কৰো
2 এর যদি হরণ করো তাহলে চাবা যে ভাগ শেষ কিমান ওলাব 0 ওলাব চোৱা সাপোজ 2 লৈছা তুমি 2 এর যদি 2 ভাগ করে কিমান বার যাব একবার ঠিক আছে 2 1 গুণ কিমান হবে 2 মানে রিমাইন্ডার মানে ভাগ শেষ কিমান ওলাইছে 0 নাইবা ধরা 4 লওয়া 4 ক যদি 2 এর ভাগ করা ঠিক আছে তাহলে 4 ক যদি 2 এর ভাগ করা কিমান বার দুবার 2 2 গুণ কিমান হবে 4 ভাগ শেষ কিমান 0 নাইবা ধরা 6 লওয়া ঠিক আছে 6 লওয়া 6 ক যদি 2 এর ভাগ করো কিমান বার যাব 3 বার 2 3 গুণ কিমান হবে 6 ভাগ শেষ কিমান 0 তো এই যে জীবর সংখ্যাক আমি 2 এর ভাগ করিলে সম্পূর্ণ রূপে কি হয় বিভাজ্য হয় অর্থাৎ ভাগ শেষ কিমান ওলায় 0 ওলায় ঠিক আছে একদম সহজ ভাষাত কলে জীবর সংখ্যাক 2 এর বিভাজ্য হয় ঠিক আছে সেইবোৰ সংখ্যা কি বুলি কোৱা হ'ব যুগ্ম সংখ্যা তাহলে অযুগ্ম কি হ'ব চোৱা কি কি লৈছিল চোৱা এইবাৰ তেতে কি কি লৈছিল আমি 2 লৈছিল 4 লৈছিল 6 লৈছিল 8 লৈছিল তাহলে বাদ কোন কোন আছিল চোৱা 1 আছে তাৰ পিছত 3 আছে তাৰ পিছত কি আছে 5 আছে 7 আছে 9 আছে তো এই যে এইবোৰ কি হয় অযুগ্ম সংখ্যা এইবোৰ কি অযুগ্ম বুলি কোৱা হয় চোৱা তো আগত 2 4 6 8 এইবোৰ লৈছিল 2 এর কিন্তু ভাগ কৰি শূন্য ওলাইছিল ভাগ শেষ ঠিক আছে কিন্তু এইবাৰ যদি আমি চাও সাপোজ 3 লোৱা 3 ক যদি 2 ৰে ভাগ করো চোৱা 2 এর যদি আমি 3 ক ভাগ করো কিমান বার যাব 2 1 গুণ 2 থাকিল কিমান ভাগ শেষ 1 5 লোৱা 5 ক যদি 2 এর ভাগ করে কিমান যাব 2 বার 2 2 গুণ কিমান হবে 4 5 এর পৰা 4 মাইনাস কৰিলে কিমান থাকে 1 হাত লোৱা 2 এর ভাগ করা 2 এর যদি আমি হাতক ভাগ করো 2 3 গুণ কিমান হবো 6 ভাগ শেষ কিমান 1 তাহলে ইয়ার পর আমি কি পালো সোয়া প্রত্যেকটাতে ভাগ শেষ কিমান ওলাইছে 1 1 কই ওলাইছে তাহলে ইয়ার পর আমি কি বুঝি পালো যে জীবর সংখ্যাক 2 এর ভাগ করাত ঠিক আছে সম্পূর্ণ কই ভাগ না যায় আর ভাগ শেষ হিসাবে 1 থাকি যায় হেবর সংখ্যা কি বলি কোৱা হবো অযুগ্ম সংখ্যা বলি কোৱা হবো তো আমি যুগ্ম আর অযুগ্ম কেনেকৈ মনত রাখিম যে যদি 2 এর কোন সংখ্যাক ভাগ করিলে ভাগ শেষ 0 ওলায় তাহলে কি হবো যুগ্ম হবো আর যদি 0 নলায় ভাগ শেষ যদি 1 থাকি যায় তাহলে তা কি বলি কোৱা হবো অযুগ্ম সংখ্যা বলি কোৱা হবো ঠিক আছে তো যুগ্ম সংখ্যা কোনবোৰ পালো আমি 2 4 6 8 10 এইবোৰ ওকে আর অযুগ্ম সংখ্যা কোনবোৰ পালো আমি 1 3 5 7 9 11 এইবোৰ কি হয় অযুগ্ম সংখ্যা তো এতিয়া এইবোৰ তো একেবারে সৰু সৰু সংখ্যা এইবোৰ কিন্তু তোমালোকে একদম ইজিলি ক'ব পাৰিবা কোনটো যুগ্ম হয় আর কোনটো অযুগ্ম হয় কিন্তু সাপোজ ধৰা তোমাক একটা ডাঙৰ সংখ্যা দিয়া হল তো এটো কেনেকৈ আমি বুজিম যে যুগ্ম হয় না অযুগ্ম হয় 2 এর যদি ভাগ কৰিব যাও বহুত সময় লাগিব গতিকে আমি এনেকুৱা কিছুমান ট্ৰিক শিকিম যাতে ঠিক আছে একদম যিমানে ডাঙৰ সংখ্যা নহওক কিয় সংখ্যাটোৰ ডিজিট যিবোৰ আছে অংক যিবোৰ আছে এইবোৰ চাই আমি কৈ দিব পাৰিম যে যুগ্ম হয় না অযুগ্ম হয় চোৱা তো ইয়াত তোমাক টোটাল কেইটা নাম্বার দেয়া হয়েছে 3টা তো ইয়াত যদি লক্ষ্য করা বহুত ডাঙৰ ডাঙৰ কিন্তু সংখ্যা তো এইবোৰ যদি তোমাক কোৱা হয় যে কোনটো যুগ্ম সংখ্যা আৰু কোনটো অযুগ্ম সংখ্যা তোমাক ক'ব লাগে আৰু শর্ত দেয়া হল তোমাক যে 2 এৰে ভাগ কৰিব নোৱাৰিবা ভাগ না করাকৈ এনে কবা যে কোনটো যুগ্ম হবে কোনটো অযুগ্ম হবে তাহলে কি করিম কি চাই আমি কম তাহলে তো আমি একো কৰিব নালাগে একদম আগফালে কি আছে আছে আমি কেবল একেবারে শেষত যেটো সংখ্যাৰ মানে শেষত যেটো অংক আছে এটো চাম যে শেষত কি আছে চোৱা ইয়াত কি আছে 1 এটোৰ শেষত কি আছে 2 আছে এটোৰ শেষত কি আছে 6 আছে তো এই শেষৰটো যদি অযুগ্ম হয় তাহলে গোটেই নাম্বাৰটো কি অযুগ্ম হ'ব আর শেষৰটো যদি যুগ্ম হয় তাহলে একদম গোটেই নাম্বাৰটো কি হ'ব যুগ্ম হ'ব তাহলে চোৱা এটো কি আছে লাষ্টত 1 আছে তো 1 কি হয় এটা অযুগ্ম সংখ্যা গতিকে এই গোটেইখিনি কি হ'ব তাহলে অযুগ্ম সংখ্যা হ'ব এটা লাষ্টত কি আছে চোৱা 2 আছে আর 2 কি হয় যুগ্ম তো 2 যেহেতু যুগ্ম হয় মানে শেষৰটো যেহেতু যুগ্ম হয় গতিকে গোটেই নাম্বাৰটো কি হ'ব তাহলে যুগ্ম হ'ব
আকৌ এইটোৰো লাষ্টত কি আছে 6 আৰু 6 এটা কি হয় যুগ্ম সংখ্যা গতিকে গোটেই নাম্বাৰটো তেনেহলে কি হ'ব যুগ্ম সংখ্যা হ'ব এতিয়া আমি আলোচনা করি মৌলিক সংখ্যা ঠিক আছে নাইবা প্রাইম নাম্বার ঠিক আছে মৌলিক সংখ্যা বা প্রাইম নাম্বার তাহলে মৌলিক সংখ্যা কাক কয় আর ইয়ার পিছে পিছে আমি আলোচনা করিম যৌগিক সংখ্যা যেটো মৌলিক সংখ্যার কি হয় বিপরীত আমি কেইটামান নাম্বার লম যেনেকৈ ধৰা 2 কি হেৰে ভাগ কৰিব পাৰিম কোৱাচোন 1 এৰে ভাগ যাব আৰু 2 এৰে ভাগ যাব 3 আছে 3 কি হেৰে ভাগ কৰিব পাৰিম 1 এৰে ভাগ যাব আৰু 3 এৰে ভাগ যাব ঠিক আছে 4 আছে 4 কি হেৰে ভাগ কৰিব পাৰিম কোৱাচোন 4 কিন্তু 1 এৰে ভাগ যাব 2 এৰে ভাগ যাব আৰু 4 এৰে ভাগ যাব 5 আছে 5 কি হেৰে ভাগ যাব 1 এৰে ভাগ যাব আৰু 5 এৰে ভাগ যাব 6 কি হেৰে ভাগ যাব 6 1 এৰে ভাগ কৰিব পাৰিম 2 এৰে ভাগ কৰিব পাৰিম 3 এৰে ভাগ কৰিব পাৰিম আৰু 6 এৰে ভাগ কৰিব পাৰিম তো ইয়া যদি লক্ষ্য কৰা 2 তাৰ পিছত 3 আছে তাৰ পিছত কি আছে 5 আছে তো এই কেটাক কেৱল 1 এৰে ভাগ গৈছে আৰু নিজৰ লগত ভাগ গৈছে ঠিক আছে তো এই যে জীৱৰ সংখ্যাৰ মাত্ৰ দুটাকৈ উৎপাদক থাকে এই যে জীৱৰ সংখ্যাৰে ভাগ গৈছে এবোৰ কি বুলি কয় উৎপাদক বুলি কয় কি বুলি কোৱা হয় এবোৰ উৎপাদক তো জীৱৰ সংখ্যাৰ কেৱল মাত্ৰ কি আছে দুটাকৈ উৎপাদক থাকে এটা হল 1 আৰু এটা হল সংখ্যাটো নিজেই এইবোৰ সংখ্যা কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব সো 5 আছে 5 এর কি দুটা মাত্র উৎপাদক আছে এটা হল কি 1 এটা হল সংখ্যাটো নিজেই তার পিছত কি আছে 3 আছে 3 কি হেরে ভাগ গৈছে এটা হল 1 এটা হল কি সংখ্যাটো নিজেই তাহলে কি দুটাকৈ উৎপাদক আছে তো এইবোৰ কি বুলি কোৱা হ'ব মৌলিক সংখ্যা তোমাক যদি প্রশ্ন কৰা হয় তাহলে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব তাহলে হেটো হ'ব 2 আৰু ইয়া যদি তোমালোকে লক্ষ্য কৰা যে 2 এর বাহিরে যিমানবোৰ মৌলিক সংখ্যা আছে প্রত্যেকটো কি হয় অযুগ্ম হয় কেবলমাত্র 2 কি হয় যুগ্ম মৌলিক সংখ্যা তো এইটো তোমার কারণে ইম্পর্টেন্ট হয় ঠিক আছে যে একমাত্র যুগ্ম মৌলিক সংখ্যাটো কি তাহলে কি কবা 2 হয় এটো 2 ঠিক আছে বাকিবোৰ কি হয় অযুগ্ম যিমানবোৰ মৌলিক সংখ্যা আছে ঠিক আছে আটাইবোৰ কি অযুগ্ম কেবল 2 কি হয় যুগ্ম সংখ্যা হয় আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হয় 2 হয় এতিয়া আমি চাম যৌগিক সংখ্যা বা কম্পোজিট নাম্বার তো এটো কি মৌলিক সংখ্যার বিপরীত মৌলিক সংখ্যাত কি পড়েছিল আমি যে জীৱৰ সংখ্যাৰ মাত্ৰ দুটাকৈ উৎপাদক থাকে হেবোৰ কি বুলি কয় মৌলিক আর যদি দুটাতকৈ বেশি যদি উৎপাদক থাকে দুটাতকৈ কম নহয় ঠিক আছে দুটাতকৈ বেশি যদি উৎপাদক থাকে তেনহলে তাক কি বুলি কোৱা হ'ব যৌগিক সংখ্যা বুলি কোৱা হ'ব যেনেকৈ ধৰা 4 আছে 4 কি হেৰে ভাগ যাব সচন 1 এৰে ভাগ যাব 2 ৰে ভাগ যাব 4 এৰে ভাগ যাব তেনহলে কেটা আছে ইয়াত উৎপাদক তিনটা আছে তো দুটাতকৈ বেশি হৈছে নাই আছে আকৌ 6 আছে 6 ক 1 এৰে ভাগ যাব 2 এরে ভাগ যাব 3 এরে ভাগ যাব আৰু 6 এরে ভাগ যাব তেনহলে ইয়াতো কি 4টা হৈছে টোটাল উৎপাদক তেনহলে দুটাতকৈ বেশি হল নাই তো এই যে এনেকুৱা যিমানবোৰ সংখ্যা আছে ঠিক আছে এবাৰক কি বুলি কোৱা হ'ব যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব 4 আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হ'ব 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি পাইছিল ইয়াৰ আগত 2 ঠিক আছে তেনহলে প্রশ্ন হল যে তেনহলে 1 কি হবে 1 ক আমি মৌলিক বুলি কম নে 1 ক আমি যৌগিক বুলি কম কারণ 1 ক তো মৌলিকৰ গ্ৰুপতো লিখা নাই আকৌ যৌগিকৰ গ্ৰুপতো লিখা নহল তেনহলে 1 কি বুলি কোৱা হ'ব ঠিক আছে তো 1 মৌলিকও নহয় যৌগিকও নহয় 1 মৌলিকও নহয় যৌগিক নহয় কিয় নহয় কারণ মৌলিক হবলে হলে উৎপাদক কেটা থাকিব লাগিব দুটা অনক কেবল কে রে ভাগ যায় 1 এরে ভাগ যায় অনক কেবল 1 এরে হে ভাগ যায়
ঠিক আছে, অর্থাৎ ইয়ার কেবলমাত্র এটাহে উৎপাদক আছে। ঠিক আছে, গতিকে মৌলিকও নহয় যৌগিকও নহয়, কারণ মৌলিক হবলৈ হলে দুটা উৎপাদক লাগিব আর যৌগিক হবলৈ হলে দুটাতকৈ বেশি উৎপাদক হব লাগিব। তো ইয়ার দুটাও নাই, দুটাতকৈ বেশিও নাই। ঠিক আছে, একেবারে কেবল এটাহে উৎপাদক আছে, গতিকে একক মৌলিক বুলিও কব নোৱাৰিম আৰু যৌগিক বুলিও কব নোৱাৰিম। ঠিক আছে, তো আজিৰ ক্লাস এইখিনিয়ে, আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা। তো ইয়াৰ পিছতো যদি কাৰোবাৰ কৰবাত কিবা ডাউট থাকে তেনেহলে ভিডিঅ'বিলাক ৰিপিট চাবা নাইবা কমেন্ট কৰি মোক জনাবা। মই তোমালোকক এইখিনি পাৰ্সোনালি হোৱাটছআপ নাম্বাৰৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকে মোৰ ক্লাছৰ পৰা অলপো উপকৃত হৈছে বুলি ভাবিছা আৰু মোৰ ক্লাছটো যদি সঁচাকৈ তোমালোকক ভাল লাগিছে তেনেহলে নিশ্চয় লাইক কৰিবা, কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰিবা, যাতে তোমালোকে প্ৰত্যেক দিন এনেকুৱা গুৰুত্বপূৰ্ণ ক্লাছবিলাক তোমালোকে পাই থাকা। ঠিক আছে, ধন্যবাদ।